সকলোৱে দৈত্যৰ ৰৌৰখে দেৱতা কুলত জন্ম মোৰ হে স্বৰ্গৰ দেৱতা আৰু মৈত্যৰ মানৱে মোক কৰে কি আৰু সেই জ্বলন্ত অগ্নিত গীতাহুতি প্ৰদান কৰে সেই বন্ধ তপস্বী গুণে আৰু শুনা পুত্ৰ দেৱতাৰ দৰ্প শূন্য কৰিবৰ বাবে ইন্দ্ৰহঁতে ৩৩ কোটি দেৱতা মোৰ হাতে কৰিছিল পলায়ন আৰু সেই ইন্দ্ৰ এতিয়া বনে বনে কৰিছে পলায়ন আৰু বাকী আছে মাত্ৰ সেই ভণ্ড তপস্বীগণ আৰু শুনা পুত্ৰ বিদ্ৰোহৰ জ্বালা মোৰ এতিয়াও হোৱা নাই উপশম পুত্ৰ পুত্ৰ কিমান শুনিম আৰু সেই মৃত্যুবৰ বাণী যাৰ ভয়ত ই জগতে থৰে হয় কম্পমান তেনে স্থলত ই বাৰু হয় কেনেদৰে নে তীব্ৰ অপমান হে সাজু কৰা মোৰ চতুৰংগ বাহিনী এপিনৰ পৰা আক্ৰমণ কৰে সেই তপস্বীৰ আশ্ৰম আৰু শুনা পুত্ৰ মানৱক আক্ৰমণ কৰাৰ আগে ধ্বংস কৰো সেই ভণ্ড তপস্বীৰ সাজু কৰা মোৰ চতুৰংগ বাহিনী এফালৰ পৰা জোৰাই ছাৰ কৰো এই বিশ্বামিত্ৰ মানৱৰ মংগলৰ কাৰণে হেনো কি কৰে মহাযজ্ঞ আয়োজন পুত্ৰ আৰু ইয়াত আমি অলপ পলম নকৰি অতি শীঘ্ৰ সেই বিশ্বামিত্ৰ আশ্ৰম দিশে কৰো গমন বিশ্বামিত্ৰ মোৰ পিতা বিশ্বামিত্ৰ